ওয়েলকাম টু আসাম টেক ইনফো চেনেল। আসাম টেক ইনফো চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱসকল, যিসকল ব্যক্তিয়ে NRCৰ সময়ত বায়োমেট্ৰিক দিছিল সেইসকল ব্যক্তিৰ আধাৰ কাৰ্ডৰ প্ৰচেছিং দেখুৱাই আছে। আপোনালোকে যিমানবাৰ আপোনালোকে আধাৰ কাৰ্ড বনাবলৈ নাযায় কিয় প্ৰত্যেকবাৰ আপোনালোকৰ ৰিজেক্ট দেখুৱাই আছে। তো বন্ধু বান্ধৱসকল, অসম চৰকাৰে এইটো বস্তু জ্ঞাত ৰাখি ইতিমধ্যে প্ৰচেছ ষ্টাৰ্ট কৰিছে। যিসকল ব্যক্তিৰ আধাৰ কাৰ্ডবোৰ প্ৰচেছত আছিল সেইসকল ব্যক্তি ইতিমধ্যে আপোনালোকৰ ডিচি অফিচত যাই আপোনালোকে ডকুমেণ্টছবোৰ জমা দি আপোনালোকে সেইটো বস্তু কেঞ্চেল কৰি আপোনালোকে নতুনকৈ আধাৰ কাৰ্ড বনাব পাৰিব। তো আপোনালোকে যদি ভিডিঅ'টো আগতে চোৱা নাই, যদি মোৰ ভিডিঅ'টো চাইছে, আপোনালোকে নিশ্চয় আপোনালোকে ডিচি অফিচৰ ওচৰত যাই আপোনালোকে খবৰ লওক আপোনালোকে কেনেকৈ কি কৰিব। ইতিমধ্যে মই ভিডিঅ'টোত আপোনালোকক জনাই দিম। আৰু যদি আপোনালোকে বিতংকৈ জানিব বিচাৰে, আপোনালোকে আপোনালোকৰ যিটো ডিচি অফিচ কাষত ডিচি অফিচ আছে আপোনালোকে তাতে গৈ আপোনালোকে ডকুমেণ্টছবোৰ লৈ যাই আপোনালোকে এই কামখিনি কৰিব পাৰে। তো ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব, কি ডকুমেণ্টছ ল'ব লাগিব, মই এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক দেখুৱাই দিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চালে আমি আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় বুজিব পাৰিব। তো বলক আমি আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে চাব পাৰিছে ডকুমেণ্টছত NRC ফাইনেল NRC লিষ্ট। আপোনালোকৰ যিটো ফাইনেল NRC এটা লিষ্ট ওলাইছিল সেই লিষ্টটো আপোনালোকৰ লাগিব। ষ্টেটাছ অফ দ্য ফেমিলি মেম্বাৰ ইন NRC, আপোনালোকৰ গোটেইখিনি ফেমিলিৰ যিটো মেম্বাৰৰ যিটো ষ্টেটাছ হয় NRCৰ সেইটো দেখিব লাগিব। ৱেডাৰ ফেমিলি মেম্বাৰ হেভ আধাৰ, ইফ য়েছ প্ৰভাইড আধাৰ নাম্বাৰ, আপোনালোকৰ আধাৰ কাৰ্ডবোৰ লৈ যাব। ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, পেন কাৰ্ড লৈ যাব। NRC ARN নাম্বাৰটো যিটো এটা ৰিচিপ্ট আছিল সেই আপোনালোকে ৰিচিপ্টটো লৈ যাব। প্ৰিভিয়াছ আধাৰ এনৰলমেণ্ট নাম্বাৰ এণ্ড ষ্টেটাছ অফ আধাৰ, যিজন ব্যক্তিৰ প্ৰচেছ দেখুৱাই আছে সেইজন ব্যক্তিৰ ৰানিং এটা আপোনালোকৰ যিটো আধাৰৰ ষ্টেটাছ হয়, এনৰলমেণ্ট কৰা যিটো ৰিচিপ্টটো হয় সেই ৰিচিপ্টটো লৈ যাব। সেইটো যিটো ষ্টেটাছ এটা পোৱা যায়, আপোনালোকৰ NRC প্ৰচেছটো কি দেখুৱাই আছে সেইটো লৈ যাব। আপোনালোকে যদি বস্তুখিনি বুজিব নোৱাৰে, হয়তো কাৰো সহায় ল'ব, আপোনালোকক সিহঁতে বুজাই দিব। আৰু আপোনালোকে যদি বস্তুটো ভালকৈ একচুৱেলি বুজিব নোৱাৰে, যদি আমাক আপোনালোকে কমেণ্ট কৰে, মোক যদি আপোনালোকে কমেণ্ট কৰি আপোনালোকে জানিব বিচাৰে, মই আপোনালোকৰ কাৰণে ৰিপ্লাই দি দিম। তো বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোকে ইয়াতে ডকুমেণ্টছখিনি বুজিব পাৰিছে। আৰু মই কৈ দিলোঁ, আপোনালোকে যদি বুজিব নোৱাৰে মোক কমেণ্ট কৰিব। অন্যথা আপোনালোকে যদি কোনোবা আপোনালোকৰ শিক্ষিত যুৱক আছে তেওঁক আপোনালোকে সুধি ল'ব। যুৱক বুলি নহয়, যিকোনো ব্যক্তিৰ পৰা আপোনালোকে সুধিব পাৰে, অন্যথা আমাক আপোনালোকে কমেণ্ট কৰিব। বন্ধুসকল, আপোনালোকৰ ওচৰত যদি আপোনালোকৰ যিটো ফাইনেল NRC লিষ্ট হয় সেইটো যদি আপোনালোকৰ লগত নাথাকে বা আপোনালোকে যদি বুজিব নোৱাৰে বস্তুটো কি, মই এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো চাব। এয়া চাওক, মই দেখুৱাই দি আছোঁ যিটো NRCৰ ফাইনেল লিষ্ট হয়, এইটো কি প্ৰচেছত আছে, আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, মই আপোনালোকৰ ষ্টেপটো দেখুৱাই দি আছোঁ। তো বন্ধুসকল, আপোনালোকে আপোনালোকৰ ক্ৰ'ম ব্ৰাউজাৰ খুলি ল'ব। তাতে টাইপ কৰিব NRC আসাম। চাব পাৰিছে, মই এটা টাইপ কৰিছোঁ NRC আসাম। এইটো চাৰ্চ কৰি আপোনালোকে চাব পাৰিব। যিটো প্ৰথমটো অপশ্যন আহিব NRC আসাম, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। চাব পাৰিছে, এইটো যিটো গ্ৰীণ স্ক্ৰীণ দিয়া আছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। দিয়াৰ লগে লগে যিটো NRCৰ মেইন অফিচিয়েল ছাইট হয় এইটো খোল খাই যাব। আপোনালোকৰ যদি এনেকুৱা হয় আপোনালোকে কণ্টিনিউ ছাইট ক্লিক কৰি দিব। দিয়াৰ লগে লগে চাব পাৰিব আপোনালোকৰ যিটো মেইন NRC ছাইট হয় সেইটো খোল খাব। তো বন্ধুসকল, আপোনালোকে ইয়াতে দিছে এণ্টাৰ ইয়'ৰ ARN। আপোনালোকে আপোনালোকৰ যিটো ARN নাম্বাৰ আছিল সেই নাম্বাৰটো বহুৱাই আপোনালোকে যিটো কেপচা আছে ইয়াতে কেপচাটো হুবহু বহাই আপোনালোকে চাৰ্চ কৰি দিলে আপোনালোকৰ যিটো NRCৰ ষ্টেটাছ হয় সেই ষ্টেটাছটো ওলাই আহিব। আপোনালোকে এইটো প্ৰিণ্ট আউট কৰি ল'ব। আপোনালোকে যদি নোৱাৰে, আপোনালোকে যিকোনো দোকানত গ'লে আপোনালোকক সেইটো ওলাই দিব। তো আপোনালোকে বুজিব পাৰিছে নিশ্চয়।